হেল্ল' এভৰিৱান, তোমালোক সকলোকে স্বাগতম জনাইছোঁ। মই এগৰাকী এছপিৰেণ্ট SSC CGL কাৰণে মই প্ৰিপেৰেশ্যন কৰি আছোঁ। গতিকে আজি তোমালোকলৈ পুনৰ সমাজ বিজ্ঞানৰ অতি গুৰুত্বপূৰ্ণ প্ৰশ্নোত্তৰ আগবঢ়াইছোঁ, যি বাৰে প্ৰতি প্ৰিভিয়াছ ইয়েৰ এক্সামবিলাকত আহি আছে। গতিকে তোমালোকে নিজৰ নিজৰ নোট বহীবোৰ উলিয়াই টুকি ৰাখি লোৱা। এণ্ড 100% চিয়'ৰ ইয়াৰ পৰাই তোমালোকৰ কমন আহিব। কিমান ইম্পৰ্টেণ্ট নিশ্চয় বুজি পাইছা। গতিকে ভিডিঅ'টোত দেৰি নকৰি আগবাঢ়িছোঁ। ছাত্ৰ ছাত্ৰীসকল, আজি যিহেতু তোমালোকৰ লং কুৱেশ্যন আহিছোঁ, যি পূৰ্বতে এক্সামবিলাকত আহিছে, গতিকে মই কৈ দিয়াতকৈ তোমালোকে নিজে নিজে স্ক্ৰীনশ্বট মাৰি লিখিলে সময়ৰ সদব্যৱহাৰ হ'ব। গতিকে তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা, নহ'লে তোমালোকৰ নিশ্চয়কৈ ক্লাছত নোটবিলাক আছেই হ'ব। গতিকে তাৰপৰা মিলাই ল'বা। মই পূৰ্বতে ইম্পৰ্টেণ্ট প্ৰশ্নবিলাক গাই গৈছোঁ, তোমালোকে লিখি ল'বা, ঠিক আছে। এতিয়া 1 নম্বৰ প্ৰশ্নটো হ'ল, যোৰহাট সাৰ্বজনিক সভাৰ উদ্দেশ্য আৰু কাৰ্যাৱলী সম্পৰ্কে লিখা। SSLC 2023 চনত আহিছে। গতিকে উত্তৰটো তোমালোকে নিজে নিজে লিখি লোৱা। মই ওপৰলৈ স্কুল লাভ কৰিছোঁ ইয়ালৈকে। এতিয়া 2 নম্বৰ প্ৰশ্নটো হ'ব, অসমত অসমীয়া ভাষা উন্নতি সাধিনী সভাৰ অৱদান সম্পৰ্কে আলোচনা কৰা। 2022 চনত আহিছে। গতিকে উত্তৰটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা আৰু পাছত নোটবুকত লিখি ল'বা। তিনি নম্বৰ প্ৰশ্নটো হ'ল, স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ অসমীয়া জাতীয়তাবাদী চেতনাৰ উত্থান হৈছিল? কিমান গুৰুত্বপূৰ্ণ নিজে তোমালোকে চাই লোৱা। SSLC 2020 চনত আহিছে। উত্তৰটো নিজে স্ক্ৰীনশ্বট মাৰি লিখি ল'বা। চাৰি নম্বৰ প্ৰশ্নটো হ'ল, অসমত অসহযোগ আন্দোলন কেনেকৈ প্ৰসাৰ লাভ কৰিছিল? 2020 চনত আহিছে। গতিকে তোমালোকে পাউজ কৰি উত্তৰটো স্ক্ৰীনশ্বট মাৰি ল'বা। 5 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে সংক্ষেপে আলোচনা কৰা। 2019 চনত আহিছে। 7 নম্বৰ প্ৰশ্নটো হ'ল, অসমত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যাৱলী আৰু প্ৰভাৱ সম্পৰ্কে এটি খতিয়ান দাঙি ধৰা। 2018 চনত আহিছিল। উত্তৰটো তোমালোকে লিখি ল'বা। 8 নম্বৰ প্ৰশ্নটো হ'ল, যোৰহাট সাৰ্বজনিক সভাৰ বিষয়ে এটি খতিয়ান দাঙি ধৰা। 2018 চনত আহিছিল। গতিকে এইবছৰো অহা চান্স আছে। গতিকে তোমালোকে লিখি ল'বা। 9 নম্বৰ প্ৰশ্নটো হ'ল, মহাত্মা গান্ধীয়ে সূচনা কৰা আইন অমান্য আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল লিখা। 2018 চনত আহিছিল। যদি তোমালোকক উত্তৰবোৰো গাই যাব লাগে, তেনেহ'লে তোমালোকে কমেণ্টত জনাবা। তেন্তে মই পৰৱৰ্তী সময়ত উত্তৰবোৰ পঢ়ি যাম, ঠিক আছে। এতিয়া তোমালোকে এইটো ভিডিঅ'ৰ পৰা স্ক্ৰীনশ্বট পাউজ কৰি স্ক্ৰীনশ্বট মাৰি ল'বা উত্তৰবিলাক। 11 নম্বৰ প্ৰশ্নটো হ'ল, 1942 চনত ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহে কেনেদৰে যোগদান কৰিছিল চমুকৈ আলোচনা কৰা। 2013 চনতে আহিছিল। তেতিয়াৰ প্ৰশ্নও তোমালোকৰ কাৰণে সংলগ্ন কৰি দিছোঁ, চাই ল'বা। 12 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত অসমত কেনেকৈ যোৰহাট সাৰ্বজনিক সভা গঠন হৈছিল? ইয়াৰ প্ৰধান ক্ৰিয়াকলাপবোৰ উল্লেখ কৰা। 2013 চনত আহিছিল। 13 নম্বৰ প্ৰশ্নটো হ'ল, ভাৰত ত্যাগ আন্দোলনত অসমৰ মানুহৰ ভূমিকা সম্বন্ধে চমুকৈ আলোচনা কৰা। 2015 চনত আহিছিল। 2023 চনত আহিছিল, ঠিক আছে। কিমান গুৰুত্বপূৰ্ণ তেওঁলোকে নিজে উপলব্ধি কৰা। 14 নম্বৰ প্ৰশ্নটো হ'ল, অসমত অসহযোগ আন্দোলনৰ কাৰ্যসূচী কিদৰে ৰূপায়িত কৰা হৈছিল চমুকৈ লিখা।
2016 চনত আহিছিল। উত্তৰটো স্ক্ৰীনশ্বট মাৰি লোৱা। উত্তৰটো যদিওবা তোমালোকে ইয়াৰ পৰা নিলিখাও, তোমালোকৰ নিশ্চয়কৈ যিকোনো উৎসৰ পৰা লিখি ৰখা আছে এতিয়ালৈকে, গতিকে তোমালোকে তাৰ পৰা মিলাই লৈ প্ৰশ্নবিলাক বিশেষকৈ গুৰুত্বপূৰ্ণ, গতিকে তোমালোকে নিজে নিজে লিখি ল'বা যিকোনো উৎসৰ পৰা হ'লেও। 15 নম্বৰ প্ৰশ্নটো হ'ল ব্ৰিটিছ শাসনাধীন অসমত আছাম এছ'চিয়েশ্যনৰ সমাজ সংস্কাৰৰ বাবে আগবঢ়োৱা অৱদান সম্পৰ্কে লিখা। 2017 চনত আহিছিল। আৰু 16 নম্বৰ প্ৰশ্নটো হ'ল ইংৰাজসকলৰ বিৰুদ্ধে অসমৰ বিভিন্ন ঠাইত কেনেকৈ ৰায়ত সভাসমূহ গঢ়ি উঠিছিল। 2017 চনত আহিছিল, 2019 চনত আহিছিল। গতিকে এই বছৰো অহাৰ চান্স আছে, তোমালোকে গুৰুত্ব সহকাৰে পঢ়ি যাবা। এইকেইটা আছিল অতি গুৰুত্বপূৰ্ণ পূৰ্বতে অহা প্ৰশ্নসমূহ, গতিকে ইয়াৰ পৰাই অহাৰ সম্ভাৱনা আছে। তোমালোকে ভালদৰে নোটবোৰ কৰি পঢ়ি যাবা, ঠিক আছে। সকলোকে শুভেচ্ছা যাচিছোঁ।